নমস্কাৰ এটা জৰুৰী খবৰ লৈ আহিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰেচন কাৰ্ড নথকা লোকসকলে লাভ কৰিব ৰেচন কাৰ্ড লগতে 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে 5 লাখ টকাৰ বীমা লাভ কৰিব লৈছো অৰ্থাৎ অৰুণোদয় পাব প্ৰায় 15,000 পৰিয়ালে ৰেচন কাৰ্ড পাব প্ৰায় 24,000 পৰিয়ালে অৰ্থাৎ প্ৰায় 50,000 পৰিয়ালে নতুনকৈ চৰকাৰী আঁচনিবিলাকত সন্নিবিষ্ট হ'ব পাৰিব মাত্ৰ লিষ্টখন দালালক বনাব নিদিব ৰাইজে যাতে লিষ্টখন বনাব পাৰে তাৰ কাৰণে আপোনালোকে সকলোৱে চকু দিব লাগিব আজি আপোনালোকে দেখিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক ৰেচন কাৰ্ডে হওক অৰুণোদয়ে হওক আমি এফালে বিকাশৰ কাম কৰি গৈ আছো এফালে দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমি কাম কৰি গৈ আছো অৰ্থাৎ দৰিদ্ৰ মানুহৰ সংখ্যা কমি যাওক আৰু লগে লগে আমাৰ অঞ্চলটো বিকাশৰ এক নতুন গতিলৈ ধাৱমান হওক বিকাশ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ এই দুইটাকে আমি উদ্দেশ্য হিচাপে লৈ আমি আগবাঢ়িছো আমি 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত অহা বছৰৰ পৰা যুৱক যুৱতীসকলৰ স্বাৱলম্বিতাৰ বাবেও আমি 5,000 কোটি টকাৰ এখন বিশাল আঁচনি গ্ৰহণ কৰাৰ আমি পৰিকল্পনা কৰিছো যাতে চৰকাৰী চাকৰি ল'ৰা ছোৱালীয়ে ল'ব পাৰে আৰু ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য আৰু উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো যাতে আগবাঢ়ি যাব পাৰে এক প্ৰকাৰ ক'ব গ'লে আমি মিছন বসুন্ধৰাই হওক ৰাইজক মাটিৰ সুবিধা দিয়াই হওক আজি এছটি এছচি সাৰ্টিফিকেট যাতে সহজে পাব পাৰে তাৰ বাবে মিছন ভূমিপুত্ৰই হওক আমাৰ লাইসেন্স আদিৰ কাৰণে যাতে কাৰ্যালয়ত গৈ থিয় হ'ব নালাগে তাৰ বাবে পৰিবহন এমপ্লয়মেন্ট ডিপাৰ্টমেন্ট অটোমেশনে হওক আজি আমি সমগ্ৰ অসমখনত এটা নতুন দিনৰ খুৰুজ কঢ়িয়াই আনিবৰ বাবে আজি আমি চেষ্টা কৰিছো যোৱা 1.5-2 বছৰত অসমত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ অসমখনে আজি উন্নয়নৰ এটা নতুন পৰিৱেশলৈ গতি কৰিছে মই বিশ্বাস কৰো যে আমাৰ অসমখনক যদি